আজি যাম ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ কাষত থকা খাওদিলত এসাঁজ গাহৰি ভাত খাবলৈ বলক এইফালেদি ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ ফালৰ পৰা মাত্ৰ 2 কিলোমিটাৰমান আহিয়ে দেখিবলৈ পাব খাওদিল ৰেষ্টুৰেণ্টখন ডিব্ৰুগড়ত থকা আৰু ডিব্ৰুগড় ইউনিভাৰ্চিটিত পঢ়া চাগে সকলোৱে খাওদিলত আহি পেলাই গাহৰি জুতি নিশ্চয় লৈছে নহয় জানো ভিতৰত সোমাই এটা পৰিপাটি পৰিৱেশ দেখিবলৈ পাব 4জনকৈ মানুহ বহিব পৰাকৈ অতি ধুনীয়াকৈ ব্যৱস্থা কৰা হৈছে তাৰ পৰা আৰু মেনুখন হাতত ললোঁ বোলো ৰৈ থাকিব নাই 60 টকীয়া ভেজ থালি আৰু 50 টকীয়া দুটা গাহৰিৰ কোৱাটা অৰ্ডাৰ দি দিলোঁ বাকি আইটেমবোৰ পিছে কি পায় ভিডিঅ'টো পোষ্ট কৰি চাই ল'ব গাহৰি হাঁহ সব পাব দামবোৰো জোখৰ তাৰ পৰা আৰু ৰৈ থাকিব হকাম নাই বেম্বো শ্বুট গাহৰি ট্ৰাই কৰিলোঁ প্ৰথমতে তাৰ পৰা তিল গাহৰি মুখৰ হাঁহিটো চাই গম পাইছে চাগে যে কিমান টেষ্টি হৈছে তিল গাহৰি বাতিটো দেখি আপোনালোকৰ লোভ লগা নাই নে গাহৰি লাভাৰ হয় যদি নিশ্চয় লাগিছে ড্ৰাই চিকেন এটা অৰ্ডাৰ কৰিছিলোঁ কিন্তু গাহৰি আইটেম কেইটাৰ সমান নাই হ'ব নোৱাৰে গতিকে গাহৰি লাভাৰসকল এবাৰ ভূমিকেইটা মাৰি যাব এইফালে আহিলে